रुपसी बीएमसी फटबजरा फरेस्ट डिविजनआ दिनै सारायसर बिलाव सावरायमेल खुंफुंदों। बीटीसीआव गासै मोन 27टा बीएमसी एबा बायोडाइवर्सिटी मैनेजमेंट कमिटी आफादखौ लानानै थांनानै थानो थाखाय गोथां गुन गोनां बायदि गोनांथिखौ लाखिनायनि गोनांथिनि सोमोन्दै सोद्रोमाफोरनि सायाव खामानि मावनायनि बोसोन होनाय जायो। कक्राझार जिल्ला फटबजरा महकुमा रुपसी फरेस्ट रेंजनि सरायसर बिलाव बीएमसीनि सोमोन्दै गोनांथार सावरायमेल जथुम खुंनायाव गाहाय आलासि महरै बाहागो लादों बीटीसीनि हाग्रा बिफाननि मावफुं सोद्रोमा जेम्स बसुमतारी आरो नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्म बिथाङा। लोगोसे फटबजरा हाग्रा बिफाननि डीएफओ आरो रेंज अफिसारफोरनि अनगायैबो हाग्रा बिफाननि गोबां मावफारियाफोरा बाहागो लादों आरो ओनसोलनि मेलेमजिबि सुबुंफोराबो बाहागो लादों। Scientific Officer Assam State Biodiversity Board আজি যেটো আমাৰ ওয়ার্কশপটো পাতা হৈছে ইয়াতে বিটিসি আমাৰ বায়োডাইভাৰ্সিটি ম্যানেজমেন্ট কমিটি যিখন আছে 21টা বায়োডাইভাৰ্সিটি ম্যানেজমেন্ট কমিটিখন আমি 2014 ত গঠন কৰা হৈছিল। তো এতিয়া বিটিসি ইলেকশনৰ পাছত গোটেই কমিটিখন নতুনকৈ ৰিকনস্টিটিউশন কৰিব লাগে। ৰিকনস্টিটিউশন কৰি যেটো বিএমসিৰ মেন্ডেট আছে আমাৰ তিনিটা মেন্ডেট আমাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা, আমাৰ সাস্টেইনেবল ইউটিলাইজেশন অফ ৰিসোৰ্সেস আৰু আমাৰ ফেয়াৰ এণ্ড ইকুইটেবল শ্বেয়াৰিঙৰ যেটো মেন্ডেট আছে এটো আগলৈ নিবলৈ কাৰণে আমাৰ বিএমসি আমাৰ মেম্বাৰ্স বা সেক্ৰেটাৰী যেটো হ'ব সিহঁতকক মানে এৱাৰনেছ কৰাৰ কাৰণে আজি এখন ওয়ার্কশপটো পাতা হৈছে। আৰু আমি বহুত ধন্যবাদ যে আমাৰ বিটিসি আমাৰ ইএম স্যাৰ আৰু মেডাম আহিছে আৰু এটো কাৰণে আমাৰ মানুহবিলাকৰ লগতো বহুত উৎসাহ যে একচুয়ালি মানে আমি বহুত ধৰণৰ এৱাৰনেছ আগতেও কৰিছো ডিভিজন লেভেলত। আজি ফাৰ্স্ট টাইম আমাৰ এনেকৈ গোটেই ডিভিজন বিলাকৰ মানে লগ হৈ ইয়াতে আমাৰ ফটবজৰা ৰেঞ্জত এটো আপোনাৰ ৰূপসীত পাতিছো। ফাৰ্স্ট টাইম এনেকৈ এখন ওয়ার্কশপ হৈছে আজি আৰু আশা কৰিছো যে আজি যেটো অনুষ্ঠানটো আমি বহুত মানে সাকসেসফুল হৈছে আৰু আমি আশা কৰিছো যে এতিয়া নতুন কমিটিখন সোনকালে গঠন কৰি আমি কামবিলাক যেটো জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ যেটো কাৰ্য কৰিব লগা আছে এইখিনি আগবাঢ়ি নিব পাৰিম বুলি আজি আমি আশা কৰিছো। এইখিনিয়ে আমি আজি উদ্দেশ্য ওয়ার্কশপটো পাতাৰ কাৰণে। বার্ড সেঞ্চুরি গঠন করা কথা বার্ড সেঞ্চুরিটো একচুয়ালি আমাৰ বৈচিত্ৰ্য আইনৰ আন্ডাৰত সেঞ্চুৰিটো আমাৰ কভাৰ নকৰে। আমাৰ এটো মই যেটো আজি কৈছো যে আমাৰ বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট যদি ৰাইজবিলাকে যদি বিচাৰে এটো এটা যেটো বিএমসি যাৰ আন্ডাৰ ৰূপসী বিএমসিয়ে যদি প্ৰপ'জেল পঠায় যে এখন হৰেশ্বৰ বিল যেটো বহুত ইম্পৰ্টেন্ট বিলখন হয় তো ইহঁতি যদি এটা আমাৰ বায়োডাইভাৰ্সিটি একৰ আন্ডাৰত যদি এটা বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট হিচাপতে ইহঁতি এটা প্ৰপ'জেল দিব পাৰে যে ঘোষণা কৰিবৰ কাৰণে। যেনেকৈ আমাৰ অসমৰ অকল 3টা বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট আছে বৰ্তমান। তো বিটিসিৰটো এতিয়ালৈকে এটাও নাই। যদি ৰাইজে যদি বিচাৰে ইহঁতি এটা প্ৰপ'জেল দিব পাৰে চেঞ্চুৰী ঠাই আমি এজ এ বায়োডাইভাৰ্সিটি বোৰ্ড আৰু বায়োডাইভাৰ্সিটি এক্টৰ আন্ডাৰত এটা বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট ডিক্লেয়াৰ কৰাৰ কাৰণে যেতিয়া আমিও চেষ্টা কৰিব পাৰিম আৰু কমেণ্ট আলোচনা কৰিব পাৰিম।